নমস্কাৰ আজি আন্ডা কাৰী বা এগ কাৰীৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকে যেনেকৈ ৰেষ্টুৰেণ্টত সোৱাদ যিটো পায় তেনেকৈ আপোনালোকে ঘৰতে বনাই তেনেকুৱা সোৱাদ পাব পাৰিব তেন্তে কেনেকৈ বনাই আহক আমি চাওঁ তাৰ বাবে মোক লাগিব ডিম লৈছোঁ আন্ডা মই 5টা লৈছোঁ পিয়াজ 4টা মিহিকৈ কুটি লৈছোঁ বিলাহী মই পেষ্ট কৰি লৈছোঁ ভাল মিক্সিত মই ব্লেন্ড কৰি লৈছোঁ লগত লাগিব जिंजार गार्लिक पेस्ट 1 চামুচ रेड चिली पाउडर हाफ टी स्पून जीरा पाउडर 1 टीस्पून धनिया पाउडर 1 टीस्पून हल्दी हाफ टीस्पून निमख লাগিব মই जिमानটো মোৰ स्वाद অনুযায়ী লাগিব মই হিমানখিনি ব্যৱহাৰ কৰিম গৰম মছলা হাফ टीस्पून আৰু ইয়াত লৈছো মই তেজপাত এখিলা দুডোখৰ কৰি লৈছো দালচিনি দুডোখৰ লং দুটা আৰু ইলাচি দুটা আৰু লগত লাগিব মই তেল বনাবলৈ কাৰণে আৰু ঘি লাগিব পিছত মই হেখত মই দিবলৈ লাগিব ফাৰ্ষ্টত মই এই ডিম কেটা আছে ডিম কেটা নিমখ আৰু অকমান ৰেড চিলি পাউডাৰ লৈ ভালকে হানি লম আৰু মই ফ্ৰাই কৰি লম তেলখিনি গৰম হৈছে এতিয়া ইয়াত মই ডিম কেটা ফ্ৰাই কৰি লম মই জাস্ট ডিম কেটা অকমান ফ্ৰাই কৰি লৈছো স্লাইটলি ফ্ৰাই কৰি লৈছো এখিনি এতিয়া মই নমাই দিম তেল গৰম হৈ গল ইয়াত এতিয়া মই তেজপাত ইলাচি আৰু লং দালচিনি খিনি দি দিম এতিয়া পিয়াজ দিম ইয়াত পিয়াজখিনি মই অলপ সময় ভাজিম যেতিয়ালৈকে এখিনি অকমান কালাৰটো চেঞ্জ নহয় মোৰ কালাৰটো চেঞ্জ হৈছে এতিয়া মই ইয়াত নিমখ এড কৰিম মোৰ নিমখ যিমানটো প্ৰয়োজন মই হিমানখিনি এড কৰিম আৰু লগত মই এতিয়া মোৰ যি জিঞ্জাৰ গাৰ্লিক পেষ্ট আছিল সেই পেষ্টখিনি দি দিম এখিনি মই বেছি সময় পেষ্ট ফ্ৰাই নকৰো 20 পৰা 30 সেকেন্ডলৈকে মই ফ্ৰাই কৰিম এতিয়া ইয়াত মই মোৰ ৰেড চিলি পাউডাৰ খিনি দিম হাফ টিস্পুন ৰেড চিলি পাউডাৰ লৈছিলো লগতে হালধি পাউডাৰ এখিনিও দি দিছো দি অকমান মিক্স কৰি লম ভালকে এখিনি অকমান ফ্ৰাই কৰি লৈছো এতিয়া মই ইয়াত টমেটো পিউৰিখিনি আছিল টমেটো পিউৰিখিনি ইয়াত দি দিম দি অলপ সময় মই ফ্ৰাই কৰিম এখিনি মই প্ৰায় 1 মিনিট মান ফ্ৰাই কৰিম ফ্লেমটো হাই ফ্লেম ৰাখিব হাই ফ্লেমতে মই বনাইছো ইয়াত এতিয়া মই যিখিনি মোৰ জিৰা পাউডাৰ আছিল জিৰা পাউডাৰখিনিও দি দিম জিৰা পাউডাৰ ধনিয়া পাউডাৰ এখিনি দি মই ভালদৰে মিক্স কৰি লম আৰু 1 মিনিট মান মই ভাজিম 1 মিনিট হৈ গৈছে মই পিয়াজখিনি আৰু বিলাহীখিনি অকমান ফ্ৰাই হৈছে এতিয়া মই ইয়াত আধা কাপ পানী দিম আৰু আধা কাপ দিব পাৰে নহলে 1 কাপো দিব পাৰে অকমান সময় আপোনালোকে ৰাখি পিনে ভালকে মিক্স কৰি লব আৰু তাৰ পিছত 3 পৰা 4 মিনিটলৈকে ভালকে ঢাকনা মাৰি পিনে ফ্লেমটো লো কৰি পিনে সিজিবলৈ দিব যাতে পিয়াজখিনি আপোনাৰ মছলাখিনিৰ লগত ভালকৈ মিক্স হৈ যায় ইয়াত এতিয়া মই ডিম দি দিছিলো ডিম মই যি 5টা বইল কৰিছো ডিম দিছো আৰু লগতে মই ইয়াত আলু এড কৰিছো যি সকলে আলু খাই ভাল পায় এই কাৰীটোত আপোনালোকে আলু এনেকৈ এড কৰিব পাৰিব ডিম দিয়াৰ সময়তে আৰু ইয়াত এতিয়া মই 1.5 কাপ পানী দি দিছো 1.5 কাপ পানী দি 7 পৰা 8 মিনিটলৈকে ভালকৈ এতিয়া মই সিজিবলৈ দিম মছলাখিনি যাতে ভালকৈ মিক্স হৈ যায় আৰু মিডিয়াম আপোনালোকে ফ্লেমটো মিডিয়ামত ৰাখিব আৰু কিছু সময় ঢাকন মাৰি সিজিবলৈ দিব এয়া 6-7 মিনিটৰ পিছত
আপোনালোকে দেখিছে গোটেইখিনি ধুনীয়াকৈ মছলাখিনি ডিমৰ লগত ভালকৈ মিক্স হৈ গৈছে। এতিয়া ইয়াত মই মোৰ গৰম মছলা আছিলে, হাফ টিস্পুন গৰম মছলা এড কৰি দিম আৰু কিছু সময় মই এনেকৈ উতল আহিবলৈ দিম যাতে মোৰ গ্ৰেভিটো আৰু অকণমান শুকাই যায়। ইয়াত এতিয়া আমি সৰু চামুচেৰে 2 চামুচ মই ঘি দি দিছোঁ। ঘি দি পিনে মই ভালকৈ লৰাই মোৰ ফ্লেমটো বন্ধ কৰি দিম আৰু আপোনালোকে যদি বিচাৰে এতিয়া আপোনালোকে ইয়াত ধনিয়া এড কৰিব পাৰে, ধনিয়া পাত। তেতিয়া তাৰ যিটো চেণ্ট, যিটো গোন্ধ সেইটো আৰু ভাল ওলাব। মোৰ আন্দা কাৰী প্ৰায় হৈছে, এতিয়া মই ইয়াৰ ফ্লেমটো বন্ধ কৰি দিম।